এটা মন্দিৰ সজাইছে এইটো মানে সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এই মন্দিৰত আমাৰ এই অঞ্চলৰ ৰাইজে নিজৰ আত্মশুদ্ধিৰ কাৰণে ৰাতিপুৱা গধূলি দৰ্শন কৰিব পাৰিব। গতিকে তেখেতসকলক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আজি যোৱাকালি আৰু আজি আমাৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা চলি আছে। আৰু সেইটো আমি বহু বছৰ আগৰ পৰাই আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই এইটো বহু ধৰণে পালন কৰি আহিছে, উদযাপন কৰি আহিছে। আৰু আমিও এতিয়া এই বছৰো কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পিছত সমাজখন গোটেই দিশৰ পৰা স্থবিৰ হৈ গৈছিলে, কিন্তু যোৱা দুৰ্গা পূজাৰ পৰা লাহে লাহেকৈ এটা স্বাভাৱিক জীৱন ঘূৰি আহিছে। আৰু এতিয়া লক্ষ্মী পূজাটো মই দেখিবলৈ পাইছোঁ ৰাইজে ওলাই আহিছে। আমাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজে কৃষিজীৱী ৰাইজ, আৰু আমাৰ এই লক্ষ্মী পূজাটো আমাৰ ধনৰ পূজা, লক্ষ্মী পূজা এইটো আমি কৰোঁ। তো সেই হিচাপে এই লক্ষ্মী পূজাটো সকলো ঐক্যভাৱে ইয়াত পালন কৰিছে। আৰু এইটো সকলোৰ কাৰণে এটা ভাল দিশ বুলি মই কৈছোঁ। আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিহেতু কৰোনা ভাইৰাছৰ কাৰণে আমাৰ অৰ্থনীতি যথেষ্ট মানে ক্ষতি হৈছে, আমাৰ এই লক্ষ্মী পূজাৰ দ্বাৰাই মা লক্ষ্মীৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ কি আমাৰ যিটো অৰ্থনীতিভাৱে জুৰুলা হোৱা এই পৰিৱেশ লাহে লাহে ঠিক হৈ আহিব। আৰু সকলো এটলিষ্ট মানে দুবেলা দুমুঠি খাই পেলাই ভালকৈ জীৱন যাপন কৰিব পাৰিব, সেইটোকে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু ৰাইজক শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে, কাৰণ আপোনালোকৰ তাত বহুত বেছি ইনফৰমেশ্যন থাকে। এতিয়া আমাৰ তাত যিখিনি ইনফৰমেশ্যন আছে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো স্বভাৱ, মানে স্বেচ্ছাচাৰী যিটো স্বভাৱ, ইয়াত বহুত মানে দলৰ কৰ্মীবিলাকে অতিষ্ঠ হৈছে। আৰু তাত কেন্দ্ৰীয় কৰ্মীও আছে, তাত জিলা পৰ্যায়ৰ কৰ্মীও আছে, তাত ব্লক পৰ্যায়ৰ কৰ্মীও আছে। কিন্তু যোৱা 17 বছৰে এটা পৰিৱেশ পোৱা নাছিলে, কাৰণ ইয়াত বিৰোধী বুলি শক্তিশালী বিৰোধী নাছিলে। তো আজি যেতিয়া শক্তিশালী বিৰোধী আহি গ'ল, UPPL দল ইয়াতে ওলাই আহিল, ইয়াত মানে বিভিন্ন দল আহিল, BJP আহিল, বিভিন্ন দল সংগঠনবিলাক ওলাই আহিল। এই সময়ত এতিয়া সেই নেতাবিলাকে, সেই ৱাৰ্কাৰবিলাকে, যিসকলে বহুত প্ৰেছাৰত, বহুত ভাবুকিত 17 বছৰে BPFত থাকিব লগা হ'ল, সেইসকলে এতিয়া লাহে লাহে দল এৰি যাবলৈ ধৰিছে। দুটা কথাত তেখেতসকলে দল এৰিব বিচাৰিছে বুলি মই ভাবিছোঁ। আৰু ভাৱ বিনিময় কৰোঁতে মই এইটোৱে গম পাইছোঁ, এফালেদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো স্বেচ্ছাচাৰী মনোভাৱ, আনপিনেদি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুইটা কথাত বেয়া পাই পেলাই দলৰ পৰা গুচি যাব বিচাৰিছে। আৰু তৃতীয় পইণ্ট এটা আছে, সেইটো হৈছে কি হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মৰ যিটো শীতল যুদ্ধ, তেখেতসকলৰ শীতল যুদ্ধই দলৰ মানে কৰ্মীসকলক খুব মানে অস্বস্তিকৰ এটা পৰিৱেশ আনি দিছে। বহু বছৰৰ ধৰি আজি চন্দন ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামা মহিলাৰীৰ যিটো ৰাজনৈতিক এইটো নিক্ষেপ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছিলে। ইফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চন্দন ব্ৰহ্ম ৰাজনীতি নিক্ষেপ মন্ত্ৰীসভা গঠন হৈছিলে 5 বছৰ আগত, তাত প্ৰথম লিষ্টত মানে চন্দন ব্ৰহ্ম ডাঙৰীয়াই মানে মন্ত্ৰীত্বত নাছিলে। তাত ৰিহন দৈমাৰী ডাঙৰীয়া আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী আছিলে, কিন্তু চন্দন ব্ৰহ্ম নাছিলে। আৰু তেতিয়া চন্দন ব্ৰহ্ম বেছিকৈ চিয়ৰ হৈছিলে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতক মানে ৰাজনীতিত বেছিদিন থকাটো বিচৰা নাই, আৰু সেইকাৰণে তেখেতক নিক্ষেপ কৰিব বিচাৰিছিলে। আৰু আজিলৈকে সেই শীতল যুদ্ধয়ে BPFক লাহে লাহে মানে এই যিটো জুই, এই জুইটোৱে মানে জ্বলি পৰি শেষ কৰিছে। আৰু বহুত নেতাবিলাক লাহে লাহে ইয়াৰ পৰা ওলাই গৈছে। আমি আজিৰ তাৰিখত আমি যদিও বিৰোধী দল, BPFৰ অৱস্থাটো চাই আমাৰো দুখ লাগিছে কি তেখেতসকলৰ যিটো অৱস্থা হ'বলৈ গৈ আছে, এইটো মানে তেখেতসকলৰ ভুলৰ কাৰণে হৈছে। গতিকে ৰাইজে এই কথাটো এতিয়া বুজি পোৱাটো উচিত। একো স্থিতিৰ দৰকাৰ নাই, এইটো এনে একদম মানে ইমান প্ৰাসংগিকতা থকা বুলি মই মানে নাভাবোঁ। যদি মিউজিয়াম লাগে বনাই দিয়ক, নালাগে যদি দিব নালাগে, সেইটোতো আৰু কি কথা পাতিম ইয়াৰ ওপৰত। মিউজিয়ামটো আপুনি ঘৰতো বনাব পাৰে, সংগ্ৰহালয়। কোনোবা এজন আমাৰ যিটো মানে ভাল গায়ক হয়, তেখেতেও মানে সংগ্ৰহালয় কৰিছে, নিজৰ গানবিলাক প্ৰিজাৰ্ভ কৰিছে। কোনোবা এজন ভাল লিখক হয়, তেখেতেও বনাইছে, নিজৰ কিতাপ পত্ৰ কিবা কিবিবিলাক ৰাখিছে। এতিয়া সংগ্ৰহালয়টো লৈ পেলাই ইমান ডিবেট হ'ব লগা বুলি মই নাভাবোঁ। ডিবেট হ'ব লাগে কি ইয়াতে অৰ্থনীতিৰ সমস্যা, শিক্ষাৰ সমস্যা, জাতি জনগোষ্ঠীৰ নিৰাপত্তাৰ সমস্যা আহিছে, এইবিলাক লৈ পেলাই আজি ডিবেট হ'ব লাগে, আলোচনা হ'ব লাগে। নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰা যায়,
শিক্ষা অনুষ্ঠানবিলাকৰ অৱস্থা ভাল নহয়, এইটো কেনেকৈ ভাল কৰিব পৰা যায়, সেইবিলাক লৈ পেলাই ডিবেট কৰিব লাগে। আৰু এইবিলাক ডিবেটৰ কোনো প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ। এইবিলাক এনেই মানে অলপ মানে ইছ্যু নহ'লে অলপ টাইম পাছ কৰাৰ কাৰণে কিছুমানে এই ইছ্যুবিলাক ওলাই লৈ আহে। দলৰ মানুহে নিজে য'ত আছে সেই দলটোকে প্ৰাসংগিক কৰিবলৈ চেষ্টা কৰিব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাষ্ট্ৰীয় দলত আছে, তেখেতে ৰাষ্ট্ৰীয় দলৰ ক'ব। হাগ্ৰামাই আঞ্চলিকত আছে, সি আঞ্চলিকৰ কথা ক'ব। UDF-এ বেলেগ কথা ক'ব, চবেই নিজৰ কথা ক'ব। তো এতিয়া আমাৰ ৰাইজেহে আমি চিন্তা কৰিব লাগিব কি কোনটো দল আহিলে আমাৰ উন্নয়ন হ'ব, কোনটো দল আহিলে আমাৰ কাম কৰিব, দুখীয়া গৰীব মানুহৰ কাম কৰিব, আৰু কিহৰ কাৰণে সেই দলক আমি বাছনি কৰিব লাগে, তাৰ নেতাবিলাক কেনেকুৱা, এইবিলাক লৈ পেলাই ৰাইজে ডিচিশ্যন ল'ব। কিন্তু এইটো চিন্তাটো সকলো যোনটো দলত আছে সেইটোৱে চিন্তা কৰিব। গতিকে আজি তেখেতে ৰাষ্ট্ৰীয় দলত আছে, ৰাষ্ট্ৰীয় দলৰ কথাই চিন্তা কৰিব। তাত এই কথাটো লৈ পেলাই মই কিবা এটা বক্তব্য দিব লাগে বুলি নাভাবোঁ। কথাটো হৈছে আপুনি যোনটো দলতে নাথাকক কিয়, কাম কৰাটোৱে চবচে মানে প্ৰাধান্য। কামটো কৰিব লাগিব। আপুনি ৰাষ্ট্ৰীয়ত থাকি যদি কাম নকৰে তেনেহ'লে ৰাইজৰ কি ভাল হ'ব? ৰাস্তা দলং যদি নবনায় ৰাষ্ট্ৰীয় দলত থাকি, আকৌ আঞ্চলিক দলত থাকিও আপোনাৰ ভাল নহ'ব। যদি আপুনি নিজৰ দাদা ভাইৰ মানে টকা লৈ চাকৰি দিয়ে, নিজৰ দাদা ভাইকে যদি আপুনি ঠগ প্ৰবঞ্চনা কৰে, নিজৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ দুখীয়া গৰীব মানুহৰ আইৱাৰ ঘৰৰ যদি পইচা খায় আমাৰ BPF-ৰ নিচিনা, তো তেনেহ'লে কেনেকৈ হ'ব? তো আপুনি আঞ্চলিকেই হওক বা ৰাষ্ট্ৰীয় হওক, প্ৰথম কথাটো হৈছে মানসিকতা, নেতৃত্বৰ যিটো ভিজন মিছন প্ৰত্যাহ্বান, এইবিলাকহে আমাৰ কাৰণে সমস্যা। গতিকে কোনোবা ব্যক্তি কোনোবা দলক লৈ টাৰ্গেট কৰি আমি ৰাজনীতি কৰা নাই। আমাৰ ৰাজনীতিটো হৈছে সৰ্বাংগীন উন্নয়ন হ'ব লাগে, চবেই নিৰাপত্তা পাব লাগে, সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ধৰ্ম চব ৰক্ষা হ'ব লাগে। সেইটোকে আমি বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে আমি ৰাজনীতিত আহিছোঁ। থেংক ইউ।